সমস্যা খামা বেছিকে খোঁজে ভিক্ষাৰীকে তাত বাইরে কাক খুঁজবি কি হল 1 মিনিট अल्लाह के नाम पे दे दे बाबा अल्लाह के नाम पे दे মোক মাতিছ ইয়েস আপোনাকে মাতিছো yes tell me how can I help you ওয়া তাই ইংলিছা সব খবৰ নালাগে সরকার চেঞ্জ হোৱাৰ কাৰণে পৰিৱৰ্তন হৈছো ডিজিটেল ইন্ডিয়া গম পাইছান নাই এতিয়া আসল কথাটো কক কিয় মাতিছে ভিখাৰী হৈও ইংলিছ ক'ব শিকিছা কিয়া তোৰ বাপেৰ ইংলিছ নেকি আমি যে ক'ব নোৱাৰো কিবা দিব লগা আছে যদি দে গম পাইছান নাই আদারওয়াইজ ডোন্ট ওয়েস্ট মাই টাইম ওকে ওয়া তাই এটিটিউডছা এটিটিউডৰ কথা কৈ লাভ নাই গম পাইছান নাই যিখন মেডিকেলত তোমালোক ছোৱালীবোৰে ব্লাড টেষ্ট কৰা তাৰে ডক্টৰে মোৰ এটিটিউড টেষ্ট কৰে গম পাইছান নাই এটিটিউডৰ কথা ক'ব আহিছে তেনেহ'লে ভিক্ষা কিয় খুজি আছা দিস ইজ মাই পার্ট টাইম জব বেবি 1 মিনিট তোক কৰবাত দেখা দেখা লাগিছে ন দেখিব পাৰে একো ডাঙৰ কথা নহয় বিকজ আই এম ষ্টেণ্ডাৰ্ড ভিক্ষাৰীটো সেইকাৰণে য'তে ত'তে ভিক্ষা খোজা আৰম্ভ কৰিলো দেখিব পাৰে নহয় তোক মই কৰবাত লগ পাইছো ক'ত লগ পালো জানো ধৰিব পৰা নাই কি আপুনি গম পোৱা নাই মোক ক'ত লগ পাইছে উই আৰ ফেচবুক ফ্ৰেণ্ড মেন হোৱাট ভিক্ষাৰো ফেচবুক হেল্ল' মিছ অকল ফেচবুকে নহয় ইনষ্টাগ্ৰাম স্নেপচাট হোৱাটছআপ আৰু বহুত কিবা কিবি কৰো কি 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 এই তুমি যে এনেকে কঁকালখন কৰি মুখখন এনেকে বান্দাৰৰ নিচিনাকে ফটোবোৰ আপলোড দিয়া ফেচবুক সেইবোৰ দেখোন লাইক কমেণ্ট মই বেছিকে দিওঁ কথা ক'বা আহিছে ঐ তই কাক বান্দৰ বুলি কৈছা কিয় বান্দাৰ বুলি কোৱা কালে লাজ লাগিছে ই বেছি বকি আছে বে এৰ মূৰটো ভাঙি দিওঁ নেকি কিয় কঁঠাল বুলি ভাবছে নেকি দে তাৰ মুঠেৰ বল নাই তাই মোৰ মূৰো ভাঙে ঐ তই কাক তেনেকে কৈছা হা ইয়াৰ যে সঁচাকে মই মূৰ ভাঙি আচলতে ধুলো হলিয়ে থাক কেম্বাৰে খাব থাক বিশেষ কোনোবা মাৰে নেকি মোৰ বয়ফ্ৰেণ্ডে আজিলৈকে তেনেকে কৈ পোৱা নাই তোৰ বয়ফ্ৰেণ্ডৰ দৰে মই ছোৱালী লেংটিত ধৰি ঘূৰি ফুৰা টাইপৰ নহয় গম পাইছা নাই কি কলি তই ফোন আহিছে মোৰটো অহা নাই এইফালে চা হেল্ল' অ ডাৰ্লিং কোৱা ৱা ভিক্ষাৰীৰো আইফোন তাকো গাৰ্লফ্ৰেণ্ডে ফোন কৰিছে অলপ টাইম ৰখি দিয়া দুটা ক্লাইণ্ট আছে এওঁলোকক বিদায় দি কেনে একেলগত লাঞ্চ কৰিম দিয়া ৱাও ইজ সো হট চুপ এতিয়া ৰাখিছো হা বাই ধুনু লাভ ইউ কুলু কুলু কুনু কুনু চুনু ঐ তই তোৰ গাৰ্লফ্ৰেণ্ডজনীক কিয় মিছা মাতিছা হা অফিচত থকা বুলি ভিক্ষাৰী চালা তোৰ কি প্ৰব্লেম আৰু তোৰ এই পেণ্টটো কি কুকুৰে কামিছে নেকি আৰু এই দেখোন আধা নাই কিয় কলি তেনেকে কিয় কলি মানে কুকুৰে কামৰাৰ দৰে চিল্লা চিল্লি হৈ আছে ইটস ফেশন নিজে ফালা কাৰণে ইটছ ফেশন আৰু যদি আমি ফালিলোহেঁতেন পুলিচ ষ্টেচন হোৱাট ননসেন্স কৰবাৰ ভিক্ষা জেলা তই কি জানিবি ফেশনৰ কথা গেট লষ্ট এই বল আহ কুকুৰে ফালা পেণ্ট পিন্ধি তাৰ লেবেল চাও পোকা লাগে তি ঘৰৰ বা কি অৱস্থা এখন বেৰা টান মাৰিলে কি জানি এখন বেৰা অট'মেটিক খহি পৰিব কথা কবা আহিছো ইয়াক মই এই বল না বাদ দে তোক চাই লম মই পইচা মই বাকী আছা ভালদৰে খুলি দেখাও তোৰ এই বান্দাৰ মোৰ আপুনি ধৰি মোক আজি যাত্ৰা বেয়া আপুৰো খুলিব পাৰ মোৰ ৰেজিষ্টেণ্ট বা ক'ত গেল আজি দিনে বেয়া চালা কালকে দিব নোৱাৰা নেকি এনে দৰমহা দি ৰাখছো নেকি হা সুষমা ক'ত গাড়ী ক'ত আছে যা গাড়ী উঠিব আরে বস্তা কোনি নিব বুঝলা চলো কথা এই বুঝলা বুঝলা বস্তা তোর কি বাপে খুলবো নাকি হ্যাঁ আরে চলো আরে চলো জলদি
ঐ তোৰ এই চিলাই কৰা কাপোৰৰ দৰে আমাৰ ঘৰত বহুত আছে মায়ে পাকঘৰত এই সপ্তাহৰ কানি হিচাপে ইউজ কৰে লাগে যদি কবি ইটছ ফেশ্বন মাৰি ঘূৰি ফুৰিব পাৰিবি মই 1 বস্তামান দি পঠাম কি কোৱা বেলেগ এটা কাম কৰবি এই যে জংঘলৰ পাছত ড্ৰেছ আছে তই জংঘলৰ বাদ চিনিব নাই এইগিলা ড্ৰেছ পিন্ধি পেলাই ঘূৰিবি তাতে ডাবল ফেশ্বন হ'ব জংঘলী মানুহ তাতে ধেনু এখন ল'বি হাতত লৈ লৈ কুৰ কুৰ মাৰি পেলাই জংঘলে জংঘলে ঘূৰিব যায় তেতিয়া ডাবল ফেশ্বন হ'ব ঐ তোক মই এই বল, ইয়াত বল, বল, ধৰ, বল, বল। মাৰ। पैसा 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 करून थकलंय गरीबाच्या सपनात नोटाची बंडलय হাই গাইজ আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব আৰু আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ মৰম আশীৰ্বাদত যাতে আমি পুনৰ আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে লাইক কমেণ্ট কৰক আৰু নতুন নতুন ভিডিঅ' যাতে আপোনালোকৰ মাজত দিব পাৰোঁ বাকীখিনি আমাৰ চানিদাই ক'ব